কবিতাৰ শিৰোনাম সৰু মানুহৰ জন্মদিন। কবি ৰঞ্জিত পাটগিৰি। সৰু মানুহৰ জন্মদিনক লৈ ব্যস্ততা নাথাকে বন্ধু মহলত, সাৰে নাথাকে কোনো নিশা 12 বজালৈ। বাৰ্তা বাকচ ভৰি নপৰে শুভেচ্ছাৰ নাৰ্জী ফুলেৰে। সৰু মানুহৰ জন্মদিনত কেক নাকাটে, মমবাতি জ্বলাই কোনেও নকয় হেপী বাৰ্থডে টু ইউ। নাথাকে বেলুন, দামী ৰেষ্টুৰেণ্ট, ধুনীয়া ঠাই, পাৰ্টি, বিয়েৰ, হুইস্কি, ভদকা, চিকেন তন্দুৰী। অতি সংগোপনে পাৰ হয় সৰু মানুহৰ জন্মদিন। বৰ বেছি তুলসীৰ তলত এগছি চাকি জ্বলে, বৰ বেছি ঘৰৰ মানুহে শৰাই দিয়ে, বৰ বেছি সন্ধিয়া ভকতে পুথি পঢ়ে। সৰু মানুহে বয়সৰ হিচাপ নাৰাখে, আনকি পাহৰি যায় নিজৰ জন্মদিন। সৰু মানুহবোৰ এবাৰেই জন্মে, তেওঁলোকৰ বাবে বছৰে বছৰে নাহে জন্মৰ বিশেষ দিন। ধন্যবাদ।